এই ভিডিঅ'টি হৈছে মঙ্গলবাৰৰ মানে সেইদিনা মই এটা ভিডিঅ' বনাম বুলি প্ৰস্তুতি চলাই আছিলোঁ সকলোকে দেখিছিলোঁ ভিডিঅ' বনাই থকা দুৰ্গা পূজা স্পেচিয়েল ময়ো ভাবিলোঁ বনাই লওঁ সেইবাবে গোটেই মেকআপখিনি মই উলিয়াই লৈছোঁ যিখিনি মোৰ সামান্য প্ৰডাক্ট আছে আৰু তাৰ পিছত এয়া মুখৰ মেকআপটো আগতে কৰি লৈছোঁ আৰু খুৰীক কৈছোঁ মই শাড়ীখন ভালদৰে পিন্ধাই দিব বুলি আৰু এতিয়া মই ৰেডি হৈ গ'লোঁ ইয়াৰ পিছতে ভাইটিক ক'লোঁ কেইটামান ভিডিঅ' দিব বুলি আধা ঘণ্টামান ভিডিঅ' নহয় তাৰপিছত বনাই মেলি আহিলোঁ আৰু এতিয়া চাওক খুৰীক দেখাই দিছোঁ মানে খুৰীয়ে আজি ভালদৰে মোক উলিয়াই মেলি দিছে কাৰণ শাড়ী পিন্ধিব মই একদমেই নাজানো তাৰপিছতে মুখখন চাফা কৰি ল'লোঁ দৌৰাদৌৰিকৈ কাৰণ এতিয়া যাব লগা আছে অলপ বজাৰত মানে আমি যিমানেই অনলাইন বজাৰ নকৰোঁ অফলাইন বজাৰ নকৰিলে মানে নহয় কাৰণ এইবিলাক বহুত নষ্টালজিক আগতে আমিতো চবে অফলাইনে বজাৰ কৰিছিলোঁ এতিয়াহে অনলাইন বজাৰ কৰা হৈছোঁ পূজা বুলি ক'লে মই অফলাইন বজাৰ কৰিমেই বজাৰ কৰা হওক নহওক আমি চাওমিন খাবলৈ আহিলোঁ বাৰু আজিলৈ এৰিছোঁ।